Hey guys, itu আমাৰ ফাৰ্ষ্ট ব্লগ। আজি আমি গৈ আছো নগাঁও। দুজনে নতুন মানুহ কেতিয়া ব্লগিং কৰা নাই কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰিব আৰু বুজিছে। কিন্তু কথাটো হ'ল যে আমি লাহে লাহে শিকি আছো। আমি আশীৰ্বাদ লাগিব। আমি আজি গৈ আছো নগাঁও চিনেমা চাবলৈ। এইটো অপেৰা আপোনাৰ নতুন খুলিছে, অপেৰা মিনি বুলি কয়, আৰু তাতে এখন বোৰ্ড লগোৱা আছে কামিং চুন। আপোনালোকে এইটো মানে নাভাবিব যে কামিং চুন, ইট হেজ অলৰেডি কাম। আমি চাব গৈ আছো তাতে গ'ল্ড চিনেমাছ হয়, এণ্ড ইটছ ভেৰি গুড। চিটিং কেপাচিটি ইজ কোৱাইট ইটছ গুড। মই এবাৰে চালোঁ তাতে, ইটছ মাই ছেকেণ্ড টাইম। আৰু নগাঁও টাউনত সোমাব নালাগে, চবতকৈ ভাল বস্তু ট্ৰাফিক চাৰ্ভিচ গেলা বস্তু কিনি নাই ভাল লাগে বুজিছে। আমি দেখাই থাকিম আপোনালোকক আৰু আপোনাৰ লগত শ্বেয়াৰ কৰিব, লাইক কৰিব, জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। I've been dreaming on in my head like I've seen it. A life worth living is a life with meaning. I'll do what I love till my heart stops beating. I'm feeling তো আমি এতিয়া নীলবাগান পাইছোঁ। নীলবাগানৰ পৰা চিধা আমি ডাইৰেক্টলি গুচি যাম নগাঁও বাইপাছৰ পৰা লেফ্ট টাৰ্ণ ল'লে আপোনালোকে চিনেমা হলটো পাব। তো ইয়াত চাওক কিমান ধুনীয়া জেগাটো, এৰিয়াটো কিমান ধুনীয়া লাগিছে। এইটো ডবকা, এইটো পাহাৰটো ডবকাৰ, আৰু স্কাইটো ওপৰত যিটো ক্লাউডটো চাওক না, কিমান ধুনীয়া লাগিছে ক্লাউডটো। আৰু এই ৰোডটো দি জাৰ্ণি কৰিলে এনেই মনটো ভাল লাগে। আপোনালোকো কেতিয়াবা আহে যদি এইটো ৰোডত ভাল লাগিব। এইটো টোল গেটত আমি পইচা দিবই লাগিব, উপায় নাই। ইয়াত ৰখিছোঁ, যাওঁতে 90 টকা, আহোঁতে আকৌ 40 নে 45 এনেকুৱা দিব লাগে। এইটো ৱেডাৰত আমাৰ চাওক কিমান ধুনীয়া। বৰষুণ দি দিলে, অলপ আগুৱাই আহিছোঁ, বৰষুণ দি দিলে। কিমান এই গৰমত যদি বৰষুণ দি দিয়ে কিমান মনটো ভাল লাগে, কিমান জাৰ্ণিটো ভাল লাগে। ফ্ৰেণ্ডছ, আপোনালোকক আমি যেনেকুৱা কৈছিলোঁ আগত যে ফিল্ম চাবলৈ গৈ আছোঁ আমাৰ এটা হল। আৰু চবতকৈ মজা কথা হ'ল আজি ছানডে ইজ এ ফান ডে। চ' আমি মাজে মাজে অলপ ফূৰ্তি কৰিব লাগে, ইমান বিজি শ্বেডুলৰ মাজতো কেতিয়াবা অলপ ফূৰ্তি কৰিব লাগে, মনটো ভাল লাগে। আৰু ইয়াৰ ওপৰত চব আজাদী কা মহা উৎসৱ চলি আছে। আজাদী কা মহা উৎসৱ কিমান, চ' আমি 13 তাৰিখৰ পৰা 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি চেলিব্ৰেট কৰি আছোঁ, আৰু আমি আগলৈও কৰি থাকিম। আজাদী একদিনৰ কাৰণে চেলিব্ৰেশ্যন নহয়, আমি চেলিব্ৰেশ্যনটো এক্সটেণ্ড কৰিম। আমি ব্লগত অহা ব্লগখিনিত আপুনি পাব, আৰু আমি মাজে মাজে এনেকুৱা ব্লগ আপোনালোকক দি থাকিম, আমি দেখাই থাকিম। আমাৰ অসমৰ কালচাৰ হোজাই এৰিয়াত আমি একচুৱেলি হোজাইৰ পৰা আহি আছোঁ, হোজাইটো নগাঁও আহি আছোঁ। কিন্তু হোজাই এৰিয়াৰ আশপাশে যিমানখিনি আছে সেইখিনি আমি এক্সপ্ল'ৰ কৰি থাকিম। মাজে মাজে চানডে এনেকুৱা কৰিম আৰু আপোনালোকে দেখাই থাকিম। আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, দেখা পাই থাকিব জেগাখিনি, এৰিয়াখিনি দেখা পাই থাকিব, ওচৰে পাজৰে যিমানখিনি আছে। আৰু হোজাইৰ অঞ্চলত যিবোৰ মানুহ থাকে সেইবোৰো দেখা পাব। কিছুমান জেগা একচুৱেলি মানুহ গমো নাপায়, গম নাপায়, বেছি ঘূৰিলে গম পায়। আৰু এইটো নতুন ফৰ্মেশ্যন হ'ল ডিষ্ট্ৰিক্টটো, এইটো মানে বহুত ডেভেলপ ডিষ্ট্ৰিক্ট হয় কম্পেয়াৰ টু আদাৰ ডিষ্ট্ৰিক্টছ অফ আছাম। আৰু এইটো নগাঁও মেক্সিমাম মানুহ দেখিছে, নৰ্মেল এইটো। কিন্তু আমি যিটো থিয়েটাৰত লৈ গৈ আছোঁ এইটো ব্লগিং কৰা নাই, আমি এইটো গম পাব। আৰু আমি অলপ দেখাই দিম, স্ক্ৰীন চিষ্টেমটো অলপ দেখাই দিম কেনেকুৱা। আৰু ৰেটছখিনিও বহুত কম্পিটিটিভ হয়, ভাল। আৰু আমি টিকেট কৰিছোঁ, কিন্তু এটা বস্তু আমি ডিছকাউণ্টো পালোঁ। আমি 120 টকামান পাইছোঁ, 120 টকামান ডিছকাউণ্ট পাইছোঁ। এইটো ক্ৰেডিট কাৰ্ডত আছে নেকি? ক্ৰেডিট কাৰ্ডত এইটো পেবেক বুলি কয়, ক্ৰেডিট কাৰ্ড থ্ৰুৱে আহে। চ' গাইজ আপোনালোকে যদি কিবা জানিব বিচাৰে আপুনি আমাক কমেণ্ট ছেকশ্যনত সুধিব পাৰে, মানে কেনেকুৱা পইণ্টছ ৰিডিউম কৰে। দুটা টিকেট কিমান কৰিলে? দুটা টিকেট আছিলে 577 ইনক্লুডিং GST, এণ্ড আফটাৰ ডেট 120 আমি ডিছকাউণ্ট পালোঁ, চ' 450। আৰু এনেকুৱা নহয় যে আগৰ চিটখিনি লৈছোঁ, আমি বেক ৰ'জ পালোঁ টকা। চ' এটা ফিল্ম চাবলৈ গৈ আছোঁ, লাল সিং চাড্ডা বুলি। It's a very good film. People seem to enjoy such sort of movies. It's a remake of 1994 Tom Hanks movies. তো বলক আমি গৈ থাকোঁ ন, হয় গৈ থাকোঁ, আপোনালোকক দেখাই থাকিম, চাই থাকোঁ। আহি আমি পালোঁ নগাঁও বাইপাছৰ পৰা লেফ্ট টাৰ্ণ লৈ আকৌ আপোনালোকে আগফালে গৈ ইউ টাৰ্ণ ল'ব লাগিব। ইউ টাৰ্ণ লৈ, কাৰণ ইফালে আহিলে
আপোনালোকৰ এইটো ছাইডত পৰিব ৰাইটত পৰিব তো আমি ইউ টাৰ্ণ ল'ব লাগিব ইয়াত ইউ টাৰ্ণ লৈ ইয়াত দেখিছে ৰিফ্ৰেছ ক বুলি আছে তাতে চিনেমা হলটো আছে তাতে আমি পাই যাম আমাৰ চিনেমা হলটো তো বলক এইফালে চাই লওঁ ইয়াত অলপ আগত গ'লে আমি ইউ টাৰ্ণটো পাই যাম এইটো আমাৰ ইয়াত আমি ইউ টাৰ্ণ লৈ ল'লোঁ অলপ আগতে আছে আমাৰ ৰিফ্ৰেছ কোটো Time staying strong, need to move on to be what I want, I'll keep dreaming. এইটো আপোনালোকে দেখিছে এইটো ৰিফ্ৰেছ ক এইটো হ'ল মেইন বিল্ডিংটো তো বোলো গাড়ীটো পাৰ্কিং কৰোঁ তাৰপিছত ভিতৰলৈকে সোমাই যাওঁ গাড়ী পাৰ্কিঙৰ বেক চাইডত স্পেচ আছে ইয়াতে ৰাখিব লাগিব তো ইয়াত আমি গাড়ীটো থৈ দিলোঁ ইমান ৰ'দৰ মাজতে থৈ দিব লাগিব আৰু উপায় নাই ইয়াত পাৰ্কিং বেলেগ পাৰ্কিং নাই খালি আমি অহা নাই আমাৰ মিষ্টাৰ ছাৰো আহিছে লগত বহুত মানুহ আহিছে I'm gonna be so high, it's never too late. তো এইটো আপোনালোকে দেখিছে সেইটো মেইন বিল্ডিং ছাইডেদি আমাৰ সোমাব লাগে মেইন এণ্ট্ৰিটো ইয়াত দেখিছে চবফালে গাৰ্ডেন কিমান ধুনীয়া এৰিয়াটো বহুত কুল আপোনালোকে আহিলে গম পাব বহুত জেগাটো ভাল তো আমি টিকেটটো লৈ লওঁ টিকেটটো লৈ কিনে আমি ভিতৰত সোমাই যাম ইয়াত বক্স অফিচত ইয়াত চাওক পোষ্টাৰ লাগি আছে লাল সিং চান্দা আমি টিকেট পাই গ'লোঁ তেতিয়া আমি ভিতৰত যাম আমি ভিতৰত লিফ্টেদি যাম আৰু লিফ্ট আছে কেই নম্বৰ ফ্ল'ৰ সেকেন্ড ফ্লোর Like I've seen it, a life worth living is a life with meaning. I'll do what I love till my heart stops beating. I'm feeding this demon. Got a taste, can't erase bitterness in my তো এইটো হ'ল আমাৰ মেইন এণ্ট্ৰি এইফালতে আমি সোমাই যাব লাগিব চাওক ইয়াত সোমাই কিনে কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে বহুত ভাল লাগিছে চিনেমা হলটো ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে গোটেইখিনি তো টিকেটটো দিলোঁ দাদাই আমাৰ বহাই দিব কোনটো চিট আমাৰ তো আমাৰ মাজৰ ৰ'দ পৰিছে তো মাজত আমি বহি এইটো দেখিছে আপোনালোকে এণ্ট্ৰিটো অলপ চাই লওক ইয়াত কিমান ধুনীয়াকৈ এণ্ট্ৰিটো কৰিছে বহুত ভাল লাগিছে স্ক্ৰীনটো ডাঙৰ চাউণ্ড কোৱালিটিও মিডিয়াম আৰু চাউণ্ড কোৱালিটি আপোনালোকে আহিব পাৰে তেতিয়া আমি চিনেমাটো চাই লওঁ ষ্টাৰ্ট হ'বই আৰু চিনেমা তো চাই লওঁ তাৰপিছত বাহিৰত ওলাই কিনে ৰিভিউটো জনাই দিম হয় আমি চিনেমা চাই ওলালোঁ এতিয়া আমি গৈ আছোঁ অলপ খাই বৈ লৈ ওলাইছোঁ বহুত ভাল ফিল্ম হয় আৰু আপোনালোকে চাব পাৰে চিনেমাটো এইটো ভাল লাগিলে তো বহুত ভাল মানে আমিৰ খানৰ টিপিকেল আমিৰ খানৰ মুভি হয় এইটো ফৰেষ্ট গামৰ ৰিমেক হয় আপোনালোকে চবেই জানে আৰু আপোনালোকে চাব পাৰে ভাল লাগিলে আমাৰতো ভাল লাগিলে আমিতো 10ৰ মাজত আপুনি কিমান ৰেট দিব মই 10ৰ মাজত 8 দি আছোঁ এনেকুৱাই মোৰ 7.5 to 8 এনেকুৱাই ইঞ্জিনিয়াৰ মানুহ সেইকাৰণে 0.5 কমাই দিছে ঠিকে আছে অভাৰঅল ইটছ এ ভেৰি গুড মুভি আৰু আমি এজন চেলিব্ৰিটিকো পালোঁ আমি বৰ্ষবাক লগ পালোঁ তাত ভাল লাগিলে কথা পাতিলোঁ বহুত ভাল লাগিলে তো আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লাইকো কৰিব আৰু যদি ভালো নালাগে প্লিজ এটা লাইকটো লাগে